সকলোৱে মন যায় যিহেতু আমাক এখন বাইক দৰকাৰ আৰু এই বাইকখনৰ আপুনি অধিকাৰী হ'ব পাৰিব মাত্ৰ 50 টকাত। নমস্কাৰ, ইতিমধ্যে আপোনালোকে দেখা পাইছিলে যে আউনীআটী বিশ্ববিদ্যালয়ৰ পাছতে আৰু এখন খেল মহৎ উদ্দেশ্যলৈ এখন খেল অনুষ্ঠিত হ'বলৈ গৈ আছে গোলাঘাটত। আৰু উদ্দেশ্য আপোনালোকক মই দেখাব বিচাৰিছোঁ যে 50 টকাত 50খন বাইক আৰু উদ্দেশ্য হৈ গৈছে আপোনাৰ তৰফাত গাঁও শিৱ মন্দিৰ আৰু মেধাৱী ছাত্ৰ ছাত্ৰী APSC ছাত্ৰ ছাত্ৰীসকলক যাতে তেওঁলোকে শিক্ষা ক্ষেত্ৰত আগুৱাই লৈ যাব পাৰে তাৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰি আসলে এই খেলখন অনুষ্ঠিত কৰিছে। আৰু ইতিমধ্যে যিমানখিনি বাইক আপোনালোকে দেখা পাইছে এই বাইকখিনি বৰ্তমান কিনা হৈ গ'ল অলৰেডি আৰু এটা মহৎ উদ্দেশ্যলৈ খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু মই কেমেৰামেন বিপ্লৱ ফুকনক অনুৰোধ জনাইছোঁ গোটেই বাইক কেইখন দেখাই দিবলৈ। আৰু বৰ্তমান আপোনালোকে দেখা পাইছে যিসমূহ বাইক আহিলে এই বাইকসমূহ সম্পূৰ্ণৰূপে কিনা হৈ গ'ল। 19 মে'ত খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু উদ্দেশ্য হৈছে যে তৰফাত গাঁও শিৱ মন্দিৰৰ উদ্দেশ্যে এই খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু লগতে মেধাৱী ছাত্ৰ ছাত্ৰীক APSCত যাতে অৱতীৰ্ণ হ'বৰ কাৰণে তেওঁলোকে যিখিনি প্ৰচেষ্টা লৈছে এই প্ৰচেষ্টাৰ বাবে মই বহুত ধন্যবাদ জনাইছোঁ আৰু সমূহ অসমবাসীক জনাইছোঁ যে আপোনালোকে ভাগ্য সলনি কৰা এটা ৰাস্তা পাইছে। এতিয়া আপোনালোকক মই পোনে কমিটিৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু বৰ্তমান আমাৰ ওচৰত আছে প্ৰেছিডেণ্ট ৰাজীৱ কৰ্মকাৰ ডাঙৰীয়া আৰু তেখেতৰ পৰা জানিম আচলতে যে 50 টকাত 50খন বাইক, কাৰণ আপোনালোকে দেখিছে অসমৰ বিভিন্ন ঠাইত খেলসমূহ হৈ আছে কিন্তু গোলাঘাটত আৰু এখন খেল হ'বলৈ গৈ আছে 50 টকা 50খন বাইক আৰু উদ্দেশ্য যিহেতু অলৰেডি মই আপোনালোকক কৈছিলোঁ তথাপিও কমিটিৰ পৰা জানিম যে যিটো মহৎ উদ্দেশ্য সেইটো উদ্দেশ্য নেকি আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ। নিশ্চয়কৈ তুমি খুব সুন্দৰ কথা ক'লা যে 50 টকাত 50খন বাইক আৰু আমি সেই মহৎ উদ্দেশ্য লৈ আজি এই খেলখনৰ শুভাৰম্ভণি কৰিছোঁ। ইতিমধ্যে দেখিছে যে আমাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ইয়াত আহি উপস্থিত হৈছে, খেলখন আমি শুভাৰম্ভণি কৰিছোঁ আৰু আজিৰ পৰা আমি অসমৰ বিভিন্ন জিলাত আমি টিকেট বিতৰণ কৰিম বা বিক্ৰী কৰিম। খুব এক দুটাকৈ ডাঙৰ আমি ইয়াত উদ্দেশ্য লৈছোঁ যে আমাৰ তৰফাত গাঁও গোলাঘাট নগৰৰ কাষতে থকা যি তৰফাত গাঁও সেই তৰফাত গাঁৱৰ শিৱ মন্দিৰ ভাগ আমি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমি এটা উদ্যোগ গ্ৰহণ কৰিছোঁ। গাঁৱৰ তৰফাত গাঁৱৰ যি মন্দিৰ কমিটি সেই মন্দিৰ কমিটিৰ লগত আমি এই সহযোগটোৰ সৈতে আমি নিৰ্মাণ কৰিবৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ। আৰু দ্বিতীয়তে খুব এক আৰু এটা ডাঙৰ আমি মহৎ উদ্দেশ্য লৈছোঁ যে যিসকল APSCৰ বাবে সাজু হৈছে অসমৰ বিভিন্ন জিলাৰ ছাত্ৰ ছাত্ৰীসকল, এই ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত যাতে আমি কমেও 50গৰাকী ছাত্ৰ ছাত্ৰীক যাতে আমি বিনামূলীয়া খৰচত যাতে APSC আমি তেওঁলোকে দিবৰ বাবে যাতে প্ৰশিক্ষণ ল'বৰ বাবে যাতে সুবিধা পায় তাৰ সম্পূৰ্ণ যাৱতীয় যিখিনি খৰচ সেই খৰচখিনি আমাৰ তৰফৰ পৰা বহন কৰা এক ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু ইতিমধ্যে মই জনাইছোঁ যে আজিৰ যিখন এই খেলখনৰ দুটা মহৎ উদ্দেশ্য লৈ আমি আগবাঢ়িছোঁ। আশা কৰিছোঁ যে অসমবাসী ৰাইজে আমাৰ এই খেলখন আদৰি ল'ব। অসমবাসী ৰাইজে মাত্ৰ এটা টিকেট ক্ৰয় কৰক, 50 টকা দাম। 50 টকাত 50খন বাইক আছে, হয়তো আপোনাৰ ভাগ্যই নিশ্চয় সলনি কৰিব। যিকোনো এখন বাইক হয়তো আপোনাৰ ভাগ্যত হয়তো লাগিব পাৰে। আৰু আচলতে অসমৰ আটাইতকৈ মই দেখিলোঁ যে গোলাঘাটত গাড়ীখিনি এতিয়া শুনা পাইছোঁ যে গাড়ীখিনি অলৰেডি কিনিলে আপোনালোকে। নিশ্চয়কৈ এইখিনি খুব এটা ভাল কথা যে ইতিমধ্যে আমাৰ গাড়ী 50খন বাইক, 50খন বাইকৰ আমাৰ যিখিনি পে'মেণ্ট সেইখিনি পে'মেণ্ট কৰা হৈছে আৰু হাৰ্লি ডেভিডছন যিখন প্ৰথম প্ৰাইজ আছে সেইখন ইতিমধ্যে আপোনালোকো গম পায় যে গোলাঘাটত নাই আৰু আমি বুকিং কৰিছোঁ সেইখন আৰু খুব কম দিনৰ ভিতৰতে সেইখনো আহি পাব আৰু বাকী 49খন বাইক আজি ইয়াত ৰখা হৈছে। আৰু এইফালে আছে আমাৰ ছেক্ৰেটাৰী বাবুল আলী ডাঙৰীয়া আৰু তেখেতৰ পৰা মই জানিম অসমবাসীক কি ক'ব খেলখনক লৈ, যিহেতু 19 মে'ত খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে। ইতিমধ্যে সভাপতি ডাঙৰীয়া গোটেইখিনি কৈছে। মই এটা কথাই কওঁ যে গোলাঘাট এডুকেশ্যন এণ্ড কালচাৰেল ডেভেলপমেণ্ট ছ'চাইটিয়ে যি প্ৰচেষ্টা হাতত লৈছোঁ এই প্ৰচেষ্টাক সফল কৰিবলৈ হ'লে অসমবাসী ৰাইজৰ সঁহাৰি অবিহনে কেতিয়াও সফল হ'ব নোৱাৰে আৰু অসমবাসী ৰাইজে এই যি প্ৰচেষ্টা নিশ্চয় সাৰ পানী যোগাব লাগিব। তেতিয়া আমি আমাৰ যিখিনি উদ্দেশ্য হাতত ৰাখিছোঁ উদ্দেশ্যখিনি কৰাত আমি সফল হ'ম। সেই অসমবাসী ৰাইজক অনুৰোধ জনাম সকলোৱে যি 50 টকাত 50খন বাইক অৰ্থাৎ গোলাঘাট লটাৰী নামে যি নামকৰণ কৰিছোঁ গোলাঘাট লটাৰী যাতে সকলোৱে এটা হ'লেও টিকেট ক্ৰয় কৰক আৰু আমাৰ যি প্ৰকৃত মেধাৱী ছাত্ৰ ছাত্ৰীসকল যাতে আগবাঢ়ি যোৱাত সহযোগিতা আগবঢ়াওক। এইখিনিতে আৰু আমাৰ ট্ৰেজাৰী অভিলাষ বৰা ডাঙৰীয়া আছে আৰু তেখেতৰ পৰা মই জানিম যে আচলতে APSCৰ কথা যিহেতু কৈ আছে আপোনালোকে কেনেদৰে আচলতে তেওঁলোকক চিলেকশ্যন কৰিব, কাৰণ ইমানখিনি বহুতখিনি ষ্টুডেণ্ট আছে
কাৰণ তাৰ কাৰণে কেনেদৰে হয়, চিলেকশ্যন প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ ইয়াত আহি উপস্থিত হোৱাৰ বাবে। আৰু চাওক, আজি আমি বিচাৰিছোঁ যাতে যোগ্যজনে যোগ্য আসনখন পাওক। তো সেইবাবে আমি ৰিটায়াৰ্ড দুজনমান IPS অফিচাৰ আৰু ৰিটায়াৰ্ড আপোনাৰ দুজনমান DSPৰ লগত আমি কথা পাতিছোঁ যে তেওঁলোকে আমাক সহায় কৰক এক্সাম পেপাৰখন বনাবৰ কাৰণে। আমি অনলাইন সেই পেপাৰখন খেল হোৱা এসপ্তাহৰ ভিতৰত আমি অনলাইন যোগেদি এটা পৰ্টেলৰ জৰিয়তে আমি এক্সাম পেপাৰখন দি দিম। পেপাৰখন দিয়াৰ লগে লগে যিসকল যোগ্য ব্যক্তি আছে, যিসকলে APSC প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে, সেই বস্তুটো তেখেতসকলে অনলাইন যদি এক্সামত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি পইচাখিনি প্ৰভাইড কৰিম, যাৱতীয় যিমানখিনি এবছৰৰ কাৰণে তেওঁলোকক খৰচ বহন কৰিব লগা হয়। আৰু খেলখন ইতিমধ্যে মই গম পাইছোঁ, তথাপি মই স্ক্ৰীণত দি দিম বাৰু। প্ৰশাসনৰ অনুমতি পত্ৰটো এতিয়া বৰ্তমান আছে। সম্পূৰ্ণ প্ৰশাসনৰ অনুমতি পত্ৰ লৈ এই খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু আপোনালোকক কৈছোঁ, এটা মহৎ উদ্দেশ্য লৈ এই খেলখন অনুষ্ঠিত কৰিবলৈ গৈ আছে। সম্পূৰ্ণ অসমবাসী ৰাইজৰ সহায় সহযোগিতা বা অনুদানৰ যি আচলতে উদ্দেশ্য লৈছে, সেই উদ্দেশ্য যাতে সফল হওক আৰু তাৰ বাবে অসমবাসী ৰাইজৰ সহায় সহযোগিতাৰ প্ৰয়োজন। আৰু ভিডিঅ'টো বেছিকৈ মই দীঘলীয়া নকৰোঁ, আপোনালোকক এবাৰ বাইকসমূহ দেখাই দিওঁ। আৰু এই বাইকসমূহ এনেকুৱা এখন খেল য'ত আপোনালোকে অলৰেডি কিনা হৈ গ'ল। আৰু এই ভাগ্যৰ গৰাকী হ'বলৈ হ'লে মই কৈ যাওঁ যে আপোনালোকে প্ৰথমে সংগ্ৰহ কৰিব লাগিব 50 টকা দি টিকেট। আৰু মই সদায় কওঁ যে 1 মিনিটত জীৱন সলনি নহয়, কিন্তু 1 মিনিটত লোৱা সিদ্ধান্তই আপোনালোকৰ জীৱন সলনি কৰি দিব পাৰে। মোৰ লগত আছে অৰিন্দম আহিছে, অৰিন্দমৰ পৰা জানিম। এতিয়া অৰিন্দম আছে, আৰু অৰিন্দম আচলতে খেলখনক লৈ বহুত এক্সাইটেড হৈ আছোঁ। আৰু 19 মে'ত খেলখন অনুষ্ঠিত হ'ব, গতিকে খেলখন এইকাৰণে হৈছোঁ কাৰণ অসমত প্ৰথমবাৰ কাৰণে APSC আৰু UPSC কোচিং সম্পূৰ্ণ বিনামূলীয়া হ'বলৈ গৈ আছে, তাকো এখন উপহাৰ কুপনৰ যোগেদি। আৰু গম পাইছে এখন বহুত ডাঙৰ এখন উপহাৰ কুপন খেল, 50টা পুৰস্কাৰ আছে, তাকো মূল্য নহয়, একচুৱেলি বৰঙণি হয় মাত্ৰ 50 টকা। আৰু এটা মহৎ উদ্দেশ্য লৈ খেলখন অনুষ্ঠিত হৈছে। আৰু সমূহ অসমবাসী ৰাইজে সহায় সহযোগিতা কৰিলোঁ আৰু কৰক আমাক। আৰু স্ক্ৰীণত যিসমূহ নাম্বাৰ আহি আছে, তাৰ পৰা আপোনালোকে অনলাইন ল'ব পাৰিব। অৰিন্দমে টিমে দি আছে, দিনে ৰাতিয়ে কষ্ট কৰি আছে। আপোনালোকে দেখা পাইছে যেনেদৰে আউনীআটী বিশ্ববিদ্যালয় গোলাঘাট মৈদামনী খেলৰ লগত আমি জড়িত হৈ আছিলোঁ, তেনেদৰে সুকলমে খেলখন অনুষ্ঠিত হৈ গ'ল। আৰু সমূহ অসমবাসীয়ে সহায় সহযোগিতা কৰক, যিহেতু মহৎ উদ্দেশ্য লৈ 50 টকাত 50খন বাইকৰ অধিকাৰী আপুনি হৈ যাব পাৰিব। তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু খেলৰ প্ৰথম টিকেট বিক্ৰী হৈছে ইয়াৰ পৰাই।